সো গাইজ জিৰ' কি বস্তু সেইটোতো আপোনালোকে জানেই আৰু জিৰ' মানে হৈছে নাথিং মানে এমটি একো নাই খালী আৰু জিৰ'ৰ যে একো ভেলিউ নাই সেইটোতো আমি চবেই জানো কিন্তু আপোনালোকে এটা কথা জানেনে যদি জিৰ' আৱিষ্কাৰ নহ'লহেঁতেন জিৰ' বোলা নম্বৰটো যদি এই পৃথিৱীত নহ'লহেঁতেন তেনেহ'লে আপোনাৰ হাতত আজি যোনটো মোবাইল আছে সেইটো নাথাকিলেহেঁতেন আৰু অকল মোবাইলে নহয় লেপটপ কম্পিউটাৰ টেবলেট এনেকুৱা যিমান ইলেক্ট্ৰনিক্সৰ ডিভাইচ আছে এইবিলাক একো নহ'লহেঁতেন আৰু এই নম্বৰ জিৰ'ৰ এটা বহুত ডাঙৰ ৰহস্য আছে আৰু এই ৰহস্যটো জানি আপোনালোক আচৰিত হৈ যাব তেনেহ'লে আচৰিত হ'বলৈ এই ভিডিঅ'টো শেষলৈকে চাই থাকক লেটছ গেট ষ্টাৰ্টেড আগৰ দিনৰ মেথামেটিক্সত এই জিৰ' নম্বৰটো নাছিলে আৰু মানুহে ডিমাণ্ড কৰিছিলে যে এনেকুৱা এটা নম্বৰ হ'ব লাগে মেথামেটিক্সত যোনটোৱে নাথিঙক ৰিপ্ৰেজেণ্ট কৰক মানে এমটি একো নাই খালী তাৰপাছত এজন ইণ্ডিয়ান মেথামেটিচিয়ান যাৰ নাম হৈছে আৰ্যভট্ট তেওঁ 15th চেঞ্চুৰীত এই নম্বৰটো ডিস্কভাৰ কৰিছিলে যাৰ নাম হৈছে জিৰ' যোনটোৱে নাথিঙক ৰিপ্ৰেজেণ্ট কৰিব আৰু আৰ্যভট্টে কৈছিলে যে জিৰ'ৰ একো ভেলিউ নাথাকিব এইটো হ'ব জিৰ' মানে এমটি আৰু আমিও জানো যে জিৰ'ৰ একো ভেলিউ নাই কিন্তু আপোনালোকে এটা কথা নাজানে যে জিৰ'ৰ ভেলিউ নাথাকিব পাৰে পইচাত কিন্তু জিৰ'ৰ ভেলিউ আছে ইলেক্ট্ৰনিক ডিভাইচত আৰু সেইটো কিয় আপোনালোকে জানেনে একচুৱেলি আমি মানুহে যেনেকৈ ভাষা এটা বুজি পাওঁ তেনেকৈ কম্পিউটাৰেও এটা ভাষা বুজি পায় যিটোৰ নাম হৈছে বাইনেৰী লেংগুৱেজ আৰু আমাৰ ভাষাত যেনেকৈ অ আ ক খ এই আখৰবিলাক থাকে তেনেকৈ কম্পিউটাৰত অকল দুটা নম্বৰ থাকে আৰু সেইটো হৈছে 0 আৰু 1 তো 1টোতো আছে কিন্তু যদি জিৰ'টো আৱিষ্কাৰেই নহ'লহেঁতেন তেনেহ'লে সেই লেংগুৱেজটোৱে আৱিষ্কাৰ নহ'লহেঁতেন আৰু যদি বাইনেৰী লেংগুৱেজ আৱিষ্কাৰ নহ'লহেঁতেন তেনেহ'লে কম্পিউটাৰো নহ'লহেঁতেন আৰু যদি কম্পিউটাৰ নহ'লহেঁতেন তেনেহ'লে লেপটপ মোবাইল যিবিলাক কম্পিউটাৰৰ নিচিনাই ডিভাইচ হয় সেইবিলাকো নহ'লহেঁতেন আৰু উইদাউট কম্পিউটাৰ মোবাইল লেপটপ আমি মানুহে আজিলৈকে যিমান ডেভেলপ হৈছোঁ সিমান নহ'লোহেঁতেন আৰু আগৰ দিনৰ আদি মানৱ নিচিনা থাকিলোহেঁতেন আৰু জিৰ' নম্বৰৰ ৰহস্য এইটোৱেই আছিলে আৰু যদি আৰ্যভট্টে এই জিৰ' নম্বৰটো ইনভেণ্ট নকৰিলেহেঁতেন তেনেহ'লে আজি ইমান টেকন'লজি যে ডেভেলপ হৈ আছে সেইবিলাক নহ'লহেঁতেন আৰু আৰ্যভট্ট আছিলে এজন ইণ্ডিয়ান চ' প্ৰাউড টু বি এন ইণ্ডিয়ান তেনেহ'লে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব বেয়া লাগিলে ডিছলাইক কৰিব আৰু ট্ৰেইনৰ পিছফালে এক্স কিয় লিখা থাকে এইটো জানিবলৈ হ'লে বাওঁফালৰ ভিডিঅ'টো চাওক আৰু আমেৰিকাই ক্ৰিকেট কিয় নেখেলে এইটো জানিবলৈ হ'লে সোঁফালৰ ভিডিঅ'টো চাওক তেনেহ'লে লগ পাম আৰু এটা ভিডিঅ'ত তেতিয়ালৈকে বাই